Hello guys, welcome back my YouTube channel Mono Entertainment Blog. আৰু আজি আছো আমাৰ পথাৰত কথাটো এনেকুৱা হ'ল আমাৰ বৰমাহঁতৰ গৰু পোৱালিটো হেৰালে তাকে এতিয়া বিচাৰি আহিছোঁ গোটেই পথাৰত বিচাৰি আহিছোঁ দ পথাৰত আহিলোঁ একদম পথাৰ এখন দিছেনে মস্ত ডাঙৰ পথাৰ আৰু এয়া এৰাল লাঠি এনেকৈ লৈ আহিছোঁ আৰু পালেটো ধৰি বান্ধি লৈ যাব লাগিব ভাগৰ লাগি গৈছে পুৰা ভাগৰ লাগিছে খুব ডাঙৰ পথাৰ এখন মই অলপ ঘূৰাই দিছোঁ তামাম ডাঙৰ পথাৰ এখন এই পথাৰখনৰ নাম গোগামুখ জেলিক পথাৰ বুলি কোৱা হয় এনেতো বড়ো ভাষাত বিভিন্ন ধৰণৰ নাম আছে আৰু এই গাঁওখনে হৈছে জয়পুৰ আৰু আপোনাৰ এইপিনে যদি চাবলৈ যায় এইখিনি হাইৱে কাষত মইনাপাৰা আৰু এইখন হৈছে পূববালি গাঁও আৰু এইপিনে এনেকৈ লঠিয়া তুলসীবাৰী এনেকৈ কিবা কিবি আছে আৰু এই বাৰীখনৰ নাম বোলে টেপুৰামবাৰী বুলি কয় চবে বিখ্যাত আৰু টেপুৰাম বুলি নামৰ মানুহ এজনৰ মাটি এডোখৰত এনেকৈ এগালমান গছ গছনি আছে য'ত আম কঁঠাল কিবা কিবি ঢেৰ গছ আছে গাইছ বিচাৰি ভাগৰ লাগি গৈছে আৰু ৰাতিপুৱাৰ পৰা বিচাৰি আছোঁ পোৱাই নাই খুব ভাগৰ লাগি গৈছে গৰু মই আৰু অৱশেষত আমি গৰু পোৱালিটো পালোঁ শুনিছোঁ খুব বেয়া লাগিছে কুকুৰে নে এনেকৈ কিবা মাৰিলে আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ খুব বেয়া লাগিলে আৰু গৰু পোৱালিটো কিবাহে খাইছে বুলি কৈছে আৰু এইটোৱে পোৱালিটো দেখিছে গৰু পোৱালিটো খাই দিলে কুকুৰে খালে বুলি কৈছে আৰু এইখিনি ঠাইতে আৰু আজি 4-5 দিনমান যোৱাই নাছিলে চাওক জীৱ জন্তুৰ কি মৰম মৃতদেহটোত আন গৰুৱে কেনেকৈ চেলেকি তেওঁৰ আত্মীয়তা মৰম চেনেহ জগাইছে আৰু এয়া চাওক এইখন হৈছে দ পথাৰ এয়া মাটি ইয়াত সোমাই যায় এনেকৈ ভৰিবিলাক সোমাই যায় খুব দ বোকা চোকা লাগে চাওক খুব বেয়া লাগিছে অন্তিম সময়ত পালোগৈ কিন্তু মৃতদেহে ওলালে খুব বেয়া লাগিলে আৰু এতিয়া কি কৰিম বহুত পথাৰত একো নাই পুতি থৈ যাম বুলি ভাবিছিলোঁ কিন্তু একোৱে নাই কোৰ চোৰ অনা নহ'ল মই ভাবিছিলোঁ আৰু কিবা এটা কৰি থৈ যাওঁ কিন্তু উপায় নাই আকৌ এতিয়া উভতি যাব লাগিব যিহেতু মাকজনীক এতিয়া বিচাৰিব লাগিব মাকজনীও হেৰাই আছে বাচ্চাটোক পোৱা গ'ল মাকজনীও হেৰাই আছে গাইছ গৰু পোৱালিটো দেখিলে আৰু আমি চালোঁ ভিতৰত একো পেটু চেটু একো কিবাই নাই আৰু আমি সন্দেহ কৰিছোঁ যে এইটো কুকুৰে খোৱা নহয় কুকুৰে খালে কামুৰি অকল ঘাইলহে কৰিলেহেঁতেন কিন্তু এইটো আপোনাৰ হয়তো শিয়ালে খাইছে কাৰণ আমাৰ পিছপিনে পথাৰখনত বহুত ডাঙৰ হাবি আছে শিয়াল চিয়ালবিলাকেও খাব পাৰে আমি মাহী ভেবেলি পাইছে মাহী এনে আমি আজিতো গৰু বিচাৰি আহিছিলোঁ এতিয়া কেনেকুৱা সন্দেহ কৰা হৈছে কুকুৰে নে কি কুকুৰে খালে যেনে লাগিছে আৰু তেওঁ যে নাৰী পেটু ভূৰ এইবিলাক ভূৰ পেটু একো নাই এনে কলিজাটো আঁতৰত পৰি আছে সেইটো মই নেদেখালোঁ এবাৰ কি শিয়ালে খালে নে এতিয়া কিহে খালে কুকুৰে খালে যেন লাগিছে এতিয়া শিয়াল নে কুকুৰে নে ধৰিব পৰা নাই চবে এতিয়া দুখত আছে গাইছ আমি এতিয়া উভতি যাব লৈছোঁ তামোল এখনো খাই লৈ মাকজনীক দেখা কিবা এটা মুহূৰ্ত পাইছোঁ তাকে অকণমান যাওঁ আকৌ অকণমান বিচাৰি আৰু এয়া এখন গাঁও আৰু এইকেইজনী হৈছে বৰমা খুৰী মাহী আমি চবেই আহিছিলোঁ আৰু গৰু বিচাৰি আৰু আলহী আৰু আমাৰ গাঁওখন আৰু এইখন হৈছে পূববালি গাঁও আৰু বড়ো ভাষাত যদি ক'বলৈ যায় চিউপাৰা বুলি কয় চিউপাৰা এইটো কাৰণে কয় বতাহটো হুৱাইকৈ ইয়াত বলি থাকে আৰু এই বতাহ বলাৰ কাৰণে বড়ো ভাষাত চিউ বুলি কয় বলি থকাটো সেইকাৰণে এইটো চিউপাৰা বুলি কোৱা যায় আৰু দেখিছে মোৰ আপুনি আলু খেতি ধুনীয়াকৈ খেতি আলু কৰিছে
আলু খেতি ধুনীয়াকৈ কৰিছে। এয়া তেওঁ এজন কৃষক হয়, তেওঁৰ ঘৰ হৈছে এইটো। খুব ধুনীয়া হৈছে আলুখিনি। এইটো হৈছে বৰমাহঁতৰ ঘৰ, আৰু এতিয়া নতুনকৈ ঘৰ মানে কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰি আছে, গোটেই ভাঙি চিঙি থৈ দিছে। আৰু মই দেখাই দিম, অকণমান দেখাম। সেইদিনাখন JCB কাম কৰি আছিলে, মই দেখাব নোৱাৰিলোঁ। আৰু এইটো হৈছে ঘৰটো, কনষ্ট্ৰাকশ্যন চলি আছে। কুকুৰ পোৱালি চাই নাই মাৰা। ঠিক আছে গাইজ, খুব ভাগৰ লাগিছে। যদি ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কমেণ্ট কৰি জনাব দেই ভিডিঅ'বিলাক কেনেকুৱা পাইছে। আৰু ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।